ঘৰৰ আটাইকে খাবলৈ দি এতিয়া মই ভাত কেইটামান ভাজি লৈছোঁ। মানে ঠাণ্ডা ভাত কেইটামান আছিলে পেলাই দিওঁনো কেনেকৈ, আজি খাওঁ আৰু বুলি ভাবিছোঁ। বহুত দিন খোৱাও নাই পিছে। সেয়া তেলতে পিঁয়াজ, আদা, নহৰু সকলোবিলাক দি ভাজি ল'লোঁ। দেখাত বাৰু বেয়া হোৱা নাই, দেখিছেনে বাৰু? খাবলৈ কেনেকুৱা হয় নাজানো। এয়াও খালী কৰিব লাগিব, তাৰপিছত নিজৰ কামত ধৰিব লাগিব। সেইখিনি ধুইছিলোঁ আজি, তাতে ৰ'দতে বহি বহি খাওঁ বুলি ভাবিছোঁ বাহিৰতে। বেয়া নাখাওঁ বাৰু, ঠিকে আছে। কিন্তু চচ অকণমান দিয়া হ'লে আৰু অকণমান ভাল লাগিলেহেঁতেন। চচ অনা হয় নাই, সেইকাৰণে খিচমিচ কেইটামানকে দিলোঁ। ল'ৰাবিলাকক সদায় ভাজি খুৱাই থাকোঁ, আজি বোলো নিজে খাই চাওঁচোন। আজি কেইবাটাও কাম আছে। চাদৰ দুখনমানৰ দহি বাতিবলৈ আছে, বাতিব লাগিব। আগতে কি জানে, ফ্ৰাইড ৰাইচ বনালে মাহঁতে ঘৰত খুব গালি দিয়ে। আগতে নবনাই নহয়। আজিকালি মানুহবিলাকে অলপ বনায় আৰু ফ্ৰাইড ৰাইচ, ভাত ভাজিব নাপায় বুলি কয়। কিন্তু চাউলৰ যিমানহে দাম, সেইকাৰণে আজিকালি এইটো প্ৰচেছ লোৱা হ'ল আৰু। ল'ৰা দুইটা স্কুল গ'ল, তাহাঁতক মই ৰুটি বনাই খুৱাই পেলাই পঠিয়াইছোঁ। দিওঁনো কেনেকৈ কেতিয়াবা যে ৰুটি খাবলৈ মন নাযায়, আজি মোৰ মোৰো ভাইটিয়ে বহুত তেনেকৈ ধুনীয়া খাবলৈ ফ্ৰাইড মন ৰাইচ নগ'ল। বনায়। সেইটো মাক কাৰণে মই হাতেৰে ফ্ৰাইড খালে ৰাইচ অকণ বনাই একদম খালোঁ। মানে আজিলৈ আহোঁ, বাই।